হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাইছে জে বক্স আৰু মই জ্যোতি মইনান। আৰু আজি যিটোকে ৰঙালী বিহু, আজি ৰঙালী বিহু ৰঙালী বিহু মানুহ দিনে আজি গৰু বিহু। গতিকে আমি গৰুক গা ধুৱাম। যিটোকে আমাৰ ঘৰত গৰু নাই, আমি যামগৈ মামাহঁতৰ ঘৰত। তো এতিয়া যাওঁ ঘৰ, আমাৰ চাইকেল আছে ৰেডি, আমাৰ সকলোবোৰ ৰেডি আছে। তো যাওঁ, চাই আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাই থাকিব। আৰু ৰঙালী বিহুৰ শুভেচ্ছা মই আপোনালোকক দি আছোঁ, কাৰণ মই এতিয়া দাঁত ধোৱা নাই, মুখ ধোৱা নাই। মুখ নিন্ধা কৰি চাগে দিব নাপায় মই নাজানো। তো মুখ চুখ ধুই আপোনালোকক দি আছোঁ, চাই থাকিব, দেখুৱাই যাম। দোস্ত এতিয়া গৈ আছোঁ, চাওক ৰাস্তাৰ পৰা নজৰা আপোনালোকক দেখুৱাই আছোঁ, পূৰা চাই যাই থাকক। আৰু গৈ আছোঁ পূৰা চাইকেল লৈ পেডেল মাৰি মাৰি, পূৰা একদম গৈ এতিয়া পামগৈ। তো চলো, যোৱাৰ লগে লগে গৰু গা ধুৱাম, লগে লগে নহয়, ব্ৰাছ চাছ কৰি ল'ম, তাৰপিছত গা ধুৱাই আছোঁ, চাওক। দোস্ত মই আহি পালোঁ এতিয়া মামাহঁতৰ ঘৰ। ইয়াতে আহি পালোঁ, মই এতিয়া ব্ৰাছ কৰি লওঁ, আপোনালোকক ভিডিঅ'টো পষ্ট কৰি দি দিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এতিয়া আমি ব্ৰাছ কৰি ব্ৰাছ কৰি লওঁ, তাৰপাছত দেখুৱাইছোঁ। তো মুখ চুখ ধুই ল'লোঁ পূৰা একদম। এতিয়া আপোনালোকক মই ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। বহুত শুভেচ্ছা থাকিল। আৰু বেছি দেৰি নকৰি আমাৰ গৰু বাহিৰত ওলাব আৰু আমি গা ধুম। এতিয়া নহয় বাৰু, অলপ টাইম আছে, অলপ পাছত। যিহেতুকে এতিয়া টাইম হোৱা নাই, এতিয়া সময় হৈছে 5:30, অৰ্থাৎ 5:40 হৈছে। আমি 5:40 ধৰি ল'ব পাৰিম। আৰু এতিয়া খন্তেক পাছত গৰু বাহিৰলৈ ওলাব, আৰু বাহিৰ ওলোৱাৰ পাছত আপোনালোকক দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো। এইখিনিতে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, চাই থাকিব। তো দোস্ত চাওক, এতিয়া আমি পুখুৰী গলৈ আহি গ'লোঁ, পূৰা একদম দীঘল পাত লৈ একদম আহি গ'লোঁ। এতিয়া গৰুটোক গা ধুৱাই লওঁ। তো গা ধুৱাই ল'লোঁ। এতিয়া গৰু আহি গৈছে, চানা গৰু বাই বাই টাটা, তোমাক পৰা যি গা ধুৱাই। আৰু এতিয়া মই দীঘল পাত মাখি মাৰো জাত মাৰ ৰবি বৰ গৰু, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যাই থাক। আৰু গৰু বছৰে বছৰে বাঢ়ি যাই থাক, এইটো গৰুক অকণমান বছৰে বছৰে বাঢ়ি যাব দিলোঁ। তো বছৰে বছৰে বাঢ়ি যাই থাক, আৰু আমিও বাঢ়ি যাই থাকোঁ আপোনালোকৰ মৰম চেনেহত। ইয়াতে আমাৰ গৰু ৰাণী, মৰম চেনেহৰ শিঙিৰি নকৰিব দেই গৰু, পিছুৱাই গৰু ভয় লাগে, ৰাণী গৰু নহয়। আৰু জানা গৰু। আৰু গৰুক খাই ল'লোঁ, পূৰা একদম আহিবই নোখোজিছিল, আহি ভাল পালে নেকি চাগে, তাৰপিছত ধুই ল'লোঁ। আৰু পলাব খুজিছোঁ, পলালে। ৰাখিবই নোৱাৰিলোঁ, আকৌ গুচি গ'ল। তো এই গৰুটোকো দীঘল পাত মাখি মাৰো জাত মাৰ তলি বৰ গৰু, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, বছৰে বছৰে বাঢ়ি যাই থাক। আৰু টাটা বাই বাই গৰু। তো ভাল লাগিলে। আৰু যিহেতু গৰু ৰাণী চাওক, এইফালেদি গুচি গৈছে, একদম গৰু ৰাণী বুলিয়ে ক'ব লাগিব একদম, চাওক। আৰু দোস্ত এতিয়া মই গা ধুই আছোঁ পুখুৰীৰ মাজত, আপোনালোকে দেখি আছে, চাওক। দোস্ত মজা লাগিছে একদম। সাঁতুৰিব নাজানো, তথাপিতো চেষ্টা কৰিছোঁ। এতিয়া গা চা ধুই ল'লোঁ, অলপ গা চা ধুই লওঁ যিহেতুকে, আৰু ভালদৰে ধুই ল'ম গা। এতিয়া পুখুৰীত ধুই আছোঁ, আৰু পাছত দমকললৈ যাই ভালদৰে গা ধুই ল'ম। তো চাওক, গা চা ধুই, আৰু তো মই এতিয়া গা ধুই আহোঁ পুখুৰীত, দমকলত গা ধুই আহোঁ, তাৰপাছত দেখুৱাইছোঁ। মই গা ধুই আহিলোঁ, পূৰা একদম ৰেডি। আৰু দোস্ত ভিডিঅ'টো ইমানেই আছিল, ভিডিঅ'টো ইয়াতে সামৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনে পালে। আৰু যিহেতুকে আজি ৰঙালী বিহু শেষত, ৰঙালী গৰু বিহু শেষত, এবাৰ আপোনালোকক ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল। আৰু সামৰিছোঁ, ধন্যবাদ। একদম শেষত আমাৰ ফালৰ পৰা আৰু জে বক্সৰ তৰফৰ পৰাও ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল।